মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলো কুশলে আছা। যিহেতু কৰোনা ভাইৰাছৰ কাৰণে আমি তোমালোকক বহুদিন শ্ৰেণীকক্ষত শিক্ষা প্ৰদান কৰিব পৰা নাই, সেয়েহে অনলাইনৰ মাধ্যমেৰে আমি এনেধৰণে শিক্ষা প্ৰদান কৰি আহিছোঁ। আশা কৰিছোঁ তোমালোকে ঘৰতে নিয়মীয়াভাৱে পাঠসমূহ অধ্যয়ন কৰি আছা আৰু আমাৰ এই শিক্ষাৰ পৰা তোমালোক উপকৃত হৈছা। আজি মই অষ্টম মানৰ বাবে সমাজ বিজ্ঞানৰ এটা নতুন পাঠ লৈ আহিছোঁ। পাঠটোৰ নাম হৈছে বসতি। তোমালোকে সকলোৱে কিতাপখন সন্মুখত ৰাখি পাঠটো চাই যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আগতেই পাই আহিছা যে আদিম মানৱে স্থায়ীভাৱে বসবাস কৰা নাছিল। তেওঁলোকে অঘৰী জীৱন যাপন কৰিছিল। তেওঁলোকে খাদ্যৰ সন্ধানত বা অন্য হিংস্ৰ জীৱ জন্তুৰ ভয়ত এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল আৰু ডাঙৰ গছক আশ্ৰয় কৰি আৰু পৰ্বতৰ গুহাত তেওঁলোকে বসবাস কৰিছিল। তেওঁলোকৰ কোনো স্থায়ী ঘৰ নাছিল আৰু স্থায়ী বসতি নাছিল। কিন্তু যেতিয়া কৃষি আৱিষ্কাৰ কৰিবলৈ ল'লে, কৃষিৰ উদ্ভাৱনৰ পিছত তেওঁলোকে স্থায়ীভাৱে একে ঠাইতে বসতি কৰিবলগীয়া হ'ল আৰু এনেধৰণে স্থায়ীভাৱে একে ঠাইতে বসবাস কৰা কাৰ্যকে কোৱা হয় বসতি। গতিকে বসতি মানে হৈছে কোনো এক অঞ্চলত স্থায়ীভাৱে বসবাস কৰা কাৰ্য। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া বুজিব পাৰিলোঁ যে কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পিছৰে পৰাই বসতি আৰম্ভ হ'ল। মানুহে শস্য চোৱা চিতা কৰাৰ কাৰণে, শস্য চপোৱাৰ কাৰণে একে ঠাইতে বসবাস কৰিবলগীয়া হ'ল আৰু এনেধৰণে বসতি গঢ়ি উঠিল। আৰু প্ৰথমতে চুবুৰীৰ সৃষ্টি হ'ল আৰু চুবুৰীৰ পৰা লাহে লাহে জনসংখ্যা বৃদ্ধিৰ লগে লগে গাঁৱলৈ সম্প্ৰসাৰিত হ'ল। এতিয়া আমি পাম যে বসতিসমূহ সাধাৰণতে কেই প্ৰকাৰত ভাগ কৰা হৈছে। বসতিক এতিয়া দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে গ্ৰাম্য বসতি বা গাঁৱলীয়া বসতি আৰু আনটো হৈছে নগৰীয়া বসতি বা পৌৰ বসতি। এতিয়া আমি গ্ৰাম্য বসতিৰ কথা আলোচনা কৰিম। গ্ৰাম্য বসতি সাধাৰণতে পানীৰ উৎস কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। যিহেতু পানী সকলো প্ৰাণীৰে প্ৰাণ, শস্য বা মানুহ, জীৱ জন্তু উভয়ৰে কাৰণে পানীৰ প্ৰয়োজন। সেইকাৰণে নদী কাষৰীয়া, হ্ৰদ নাইবা জলাশয় আদিৰ ঠাইত মানুহে বসতি কৰিবলৈ আৰম্ভ কৰিছিল। গ্ৰাম্য বসতিৰ প্ৰকাৰ। পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতে মানুহে সমানভাৱে বসবাস নকৰে। কিছুমান ঠাইত বসতি ঘন আৰু কিছুমান ঠাইত পাতল হয়। যিহেতু সমতল অঞ্চলত জলবায়ু ভাল হয়, মাটিৰ উৰ্বৰতা বেছি হয় আৰু যাতায়াতৰ সুবিধা থাকে, ঘৰ দুৱাৰ সজা সা সৰঞ্জাম আদিও প্ৰচুৰ পৰিমাণে পোৱা যায়, সেই ঠাইবিলাকত জনবসতি ঘন হয় আৰু তেনে বসতি কোৱা হয় কেন্দ্ৰীভূত বসতি। আৰু যিবিলাক পাহাৰীয়া এঢলীয়া ঠাই, তেনে ঠাইবিলাকত সাধাৰণতে খেতি পথাৰৰ বাবে মাটি উপযোগী নহয়, ঘৰ সজাৰ কাৰণেও কঠিন হয় আৰু যাতায়াতৰো সুবিধা ভালদৰে নাথাকে। সেইবাবে তেনে ঠাইবিলাকত বসতি পাতল হয় আৰু সেই বসতি কোৱা হয় পাতলীয়া বসতি। আৰু কিছুমান এনেধৰণৰ বসতি আছে যিবিলাক মাটিৰ উৰ্বৰতা বা জলবায়ু বা বিভিন্ন ধৰণৰ সা সুবিধাৰ কাৰণে থূপ খাই বসবাস কৰে। সেই থূপ খাই বসবাস কৰা বসতিক কোৱা হয় তৰাৰূপী বসতি। কেইবাটাও পথ সংযোগ হৈ সেই বসতি ঘনভাৱে গঢ়ি উঠে। তেনে বসতি কোৱা হয় তৰাৰূপী বসতি। এই তৰাৰূপী বসতিৰ পৰাই নগৰীয়া বসতিৰ সৃষ্টি হৈছে। আৰু এবিধ বসতি আছে যে বাট পথৰ দুয়োকাষে মানুহে যেতিয়া সমানভাৱে বাস কৰে, এডাল ৰেখাৰ দুয়োফালে বাস কৰাৰ নিচিনাকৈ মাজত ৰাস্তাটো থাকে আৰু দুইটা ছাইডে মানুহে বসতি আৰম্ভ কৰে, তেনে বসতিক কোৱা হয় ৰৈখিক বসতি। আৰু এবিধ বসতি আছে, সেইটো হৈছে বৰ্গক্ষেত্ৰাকাৰ বসতি, যিটো বসতিক কৃষিৰ ওপৰত কেন্দ্ৰ কৰি গঢ়ি উঠে। আমি নগৰীয়া বসতিৰ বিষয়ে এতিয়া আলোচনা কৰিম। এনেকৈ গাঁৱৰ বুকুতেই নগৰৰ সৃষ্টি হৈছে।
গাঁওসমূহে হৈছে নগৰৰ জনক জননী। গাঁৱে নগৰৰ সৃষ্টি কৰিছে। গতিকে গাঁৱৰ লোকসকলে তেওঁলোকে কৃষি, পশুপালন, মাছ ধৰা আদি বৃত্তিত নিয়োজিত লোকসকলৰ কিছুমানে উদ্যোগ, বেপাৰ বাণিজ্য আদিত আত্মনিয়োগ কৰিবলৈ লয়। এনেকৈয়ে কৃষিভিত্তিক বসতি ক্ৰমে শিল্পভিত্তিক বসতিলৈ পৰিৱৰ্তিত হয়। এইদৰে এনেবোৰ ঠাইত উদ্যোগ, ব্যৱসায় বাণিজ্য, যাতায়াত আদিৰ ওপৰত ভিত্তি কৰি প্ৰথমে বজাৰ কেন্দ্ৰ আৰু পিছলৈ নগৰৰ সৃষ্টি হ'ল। গতিকে প্ৰথমতে বজাৰৰ সৃষ্টি হৈছিল, শিল্প বাণিজ্য আদি স্থাপন হৈছিল আৰু সেই বজাৰক কেন্দ্ৰ কৰিয়েই এই ঠাইসমূহত নগৰ গঢ়ি উঠিছিল। নগৰবাসী লোকসকলৰ বাবে বেপাৰ বাণিজ্য, শিল্প উদ্যোগ, শিক্ষানুষ্ঠান, অফিচ কাছাৰী আদিত চাকৰি কৰাও এটা প্ৰধান বৃত্তি হৈ পৰিল। এইদৰে নগৰীয়াবাসীয়ে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লোক হৈ পৰিল। গতিকে তেওঁলোকে গাঁৱলীয়াসকল যিহেতু পশুপালন বা কৃষি তেওঁলোকৰ বৃত্তি আছিল, কিন্তু নগৰীয়া লোকসকলৰ এই তিনি প্ৰকাৰৰ বৃত্তি আৰু সম্প্ৰসাৰিত হ'ল। তেওঁলোকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ বৃত্তিও আহৰণ কৰিবলৈ ল'লে। সেই বৃত্তিসমূহ কি হৈছে? প্ৰথমতে প্ৰাথমিক বৃত্তিটো হৈছে কৃষি, পশুপালন, মাছ ধৰা, চিকাৰ, খনিজ সম্পদ আহৰণ আদি। সেয়া হৈছে গাঁৱৰ লোকসকলৰ প্ৰাথমিক বৃত্তি। আৰু যেতিয়া তেওঁলোক নগৰলৈ সম্প্ৰসাৰিত হ'ল, তেতিয়া তেওঁলোকৰ বৃত্তি হৈ পৰিল কল কাৰখানাৰ কাম কাজ, ঘৰুৱা শিল্পকৰ্ম আদি। আৰু তৃতীয় বৃত্তি হ'ল ওকালতি, বেংক সেৱা, শিক্ষকতা, গীত গোৱা, হিচাপ ৰখা আদি। চতুৰ্থ বৃত্তি হ'ল ব্যৱস্থাপনা, পৰিচালনা, গৱেষণা, উদ্যোক্তা আদি। এইদৰে গাঁৱৰ পৰা নগৰলৈ সম্প্ৰসাৰিত হৈ তেওঁলোকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৃত্তিক তেওঁলোকৰ জীৱিকা উপাৰ্জনৰ পথ হিচাপে গ্ৰহণ কৰিলে। ইয়াৰ পিছতে আমি গাঁও আৰু নগৰৰ মাজত কিছুমান বৈশিষ্ট্য দেখা পাম। ধৰি লওক গাঁৱত মানুহবিলাকে কেনেকৈ জীৱন ধাৰণ কৰে আৰু নগৰৰ মানুহে কেনেধৰণৰ জীৱন নিৰ্বাহ কৰে। এতিয়া গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য আৰু নগৰীয়া বসতিৰ বৈশিষ্ট্য। গাঁৱলীয়া বসতিৰ লোকসকলৰ সাধাৰণ বৃত্তি হৈছে মূলতঃ কৃষি। আনহাতে নগৰীয়া বসতিৰ লোকসকলৰ বৃত্তি মূলতঃ ব্যৱসায় বাণিজ্য, উদ্যোগ, কাৰ্যালয়ৰ চাকৰি আদি। দ্বিতীয়তে গাঁৱৰ লোকসকলৰ বসতি সাধাৰণতে পাতল আৰু বিস্তৃত, কিন্তু নগৰৰ বসতি ঘন হয় আৰু স্তূপীকৃত হয়। ইঘৰৰ গাত সিঘৰৰ ঘৰ লাগি থাকে আৰু যিহেতু নগৰত সা সুবিধাবিলাক বেছি, অনুষ্ঠান প্ৰতিষ্ঠান বেছি হয়, শিল্প বাণিজ্যৰ সংখ্যা বেছি বা ৰাস্তা পদূলি ভাল, যাতায়াত ব্যৱস্থা সুচল হয়, সেয়েহে নগৰত জনবসতি ঘন হয়। তৃতীয়তে গাঁৱলীয়া বসতিৰ ঘৰ দুৱাৰৰ আৰ্হি থলুৱা ধৰণৰ বা পৰম্পৰাগত। তেওঁলোকে অতীজৰ পৰাই যি বাঁহ, কাঠ, খেৰ আদিয়ে ঘৰ নিৰ্মাণ কৰি আহিছিল। তেওঁলোকৰ জীৱন আছিল সৰল জীৱন আৰু তেওঁলোকে থকা ঘৰ দুৱাৰো সাধাৰণ ধৰণৰ আছিল। সেয়া তেওঁলোকৰ থলুৱা আৰ্হিৰ ঘৰ বুলি কোৱা হয়। আৰু কিন্তু নগৰত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ অট্টালিকা আছে। যিহেতু নগৰৰ মানুহ ঘন হয়, মাটিৰ পৰিমাণ কম হয়, গতিকে তেওঁলোকে কেইবা মহলাও ঘৰ বনাবলগীয়া হয় আৰু সেয়েহে গাঁও আৰু নগৰৰ ঘৰৰ আৰ্হিৰ পাৰ্থক্য আছে। চতুৰ্থতে যাতায়াত ব্যৱস্থা সাধাৰণতে গাঁৱত সুচল নহয়। গাঁৱত যিহেতু ৰাস্তা পদূলি ভাল নহয়, গতিকে যান বাহনৰ সংখ্যাও কম আৰু যাতায়াতৰ ব্যৱস্থাও সুচল নহয়। কিন্তু নগৰত যাতায়াতৰ ব্যৱস্থা সুচল হয়, ৰাস্তা পদূলি ভাল, যান বাহনৰ সংখ্যা বেছি, গতিকে নগৰত যাতায়াতৰ ব্যৱস্থা সুচল হয়। তাৰোপৰি গাঁৱলীয়া বসতিৰ যিহেতু অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম, গতিকে তাত বসতিও পাতল হয় আৰু নগৰত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি, গতিকে তাত বসতি ঘন হয়। এইখিনিয়ে হৈছে গাঁও আৰু
নগৰীয়া বসতিৰ মাজত বৈশিষ্ট্য কি পাৰ্থক্য আছে। এতিয়া আমি আলোচনা কৰিম গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত কিছুমান সম্পৰ্কও গঢ়ি উঠিছে, যেনেকৈ কিছুমান পাৰ্থক্য আছে। যিহেতু আমি পাইছোঁ যে গাঁৱৰ বুকুতে নগৰৰ সৃষ্টি হৈছে, গাঁওসমূহে হৈছে নগৰৰ জনক জননী, গতিকে গাঁৱৰ লগত নগৰৰ এটা মধুৰ সম্পৰ্ক আছে। যিহেতু গাঁৱৰ পৰা উৎপাদিত শস্য বা বিভিন্ন উৎপাদিত সামগ্ৰী বজাৰলৈ নি তাত বিক্ৰী কৰা হয় আৰু বজাৰৰ শিল্প উদ্যোগসমূহলৈও গাঁৱৰ লোকসকল অহা যোৱা কৰা হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান আদিত গাঁৱৰ লোকসকলে তাত গৈ বিভিন্ন কৰ্মক্ষেত্ৰৰ বাবে যাবলগীয়া হয় আৰু নগৰৰ লোকসকলেও বিভিন্ন কাৰণত গাঁৱলৈ আহিবলগীয়া হয়। গাঁৱৰ লোকসকলে বেংক বীমা আদি অনুষ্ঠানবিলাকলৈ যাবলগীয়া হয় আৰু নগৰৰ লোকসকলেও উৎপাদিত শস্য গাঁৱৰ পৰা নিবৰ কাৰণে তেওঁলোকৰ লগত যোগাযোগ কৰিবলগীয়া হয়। এনেধৰণে গাঁও আৰু নগৰৰ মাজত এটা মধুৰ সম্পৰ্ক আছে। ইয়াৰ উপৰিও আজিকালি ইণ্টাৰনেট মোবাইল আদিও সেই সম্পৰ্কবিলাক বেছি সুদৃঢ় কৰি তুলিছে। গতিকে আমি পালোঁ যে যেনেকৈ গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত কিছুমান পাৰ্থক্য বা বৈশিষ্ট্য আছে, তেনেকৈ গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত এটা সুসম্পৰ্কও অতীজৰ পৰা গঢ়ি উঠিছে। এতিয়া আমি আলোচনা কৰিম যে উচ্চভূমি আৰু নিম্নভূমিৰ বসতি। উচ্চভূমি মানে হৈছে ওখ পাহাৰীয়া ঠাই আৰু নিম্নভূমি মানে হৈছে সমতল ঠাই বা নদী উপত্যকা ঠাইসমূহ। গতিকে উচ্চভূমিত বসতি কেনেকুৱা হ'ব আৰু নিম্নভূমিত বসতি কেনেকুৱা হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। যিহেতু উচ্চভূমি পাহাৰ আদিৰ এঢলীয়া ঠাইবিলাকত গঢ়ি উঠে, সেইবিলাক ওখৰা মোখৰা হয়, তাত যিহেতু যাতায়াতৰ ব্যৱস্থা সুচল নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যাও কম হয়, সেয়েহে সেই তেনেবোৰ ঠাইত সাধাৰণতে বসতি পাতল হয়। যেনে অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰৰ ভূ প্ৰকৃতি পৰ্বত পাহাৰ উপত্যকাৰে ভৰা আৰু ওখৰা মোখৰা হোৱাৰ বাবে তাত বসতি পাতল হোৱা দেখা যায়। এতিয়া আমি আমাৰ কাষতে থকা অৰুণাচল প্ৰদেশ বা ছিকিম, মিজোৰাম যি উত্তৰ পূৰ্বাঞ্চল, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ ভূ প্ৰকৃতি সাধাৰণতে কি হয় পৰ্বত পাহাৰে আবৃত আৰু এনেবোৰ ঠাই ওখৰা মোখৰা হোৱাৰ বাবে তাত বসতি পাতল হয়। নিম্নভূমি অঞ্চল হৈছে সমতল অঞ্চল, যিবিলাক সমান ঠাই, নদী উপত্যকা অঞ্চল। এনেবোৰ ঠাই কৃষিৰ বাবে উপযোগী আৰু যাতায়াতৰ সুবিধা সুচল হয়। বিভিন্ন ধৰণৰ শিল্প বাণিজ্য গঢ়ি উঠিবলৈ এনেবোৰ ঠাইৰ সুবিধা বেছি হয় আৰু পৰিবহণ ব্যৱস্থাও এই ঠাইবিলাকত উন্নত হয়। সেয়েহে এই ঠাইবিলাকত নিম্ন ভূমিৰ বসতি সাধাৰণতে ঘন হোৱা দেখা যায়। অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও যি দুখন পাহাৰীয়া ঠাই আছে, সেই ঠাইবিলাকৰো সাধাৰণতে বসতি পাতল হয়। তাৰোপৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা, অসমৰ যি দুখন প্ৰধান নদী, সেই নদী দুখনক কেন্দ্ৰ কৰি গঢ়ি উঠা বসতি সাধাৰণতে ঘন হয়। অসম প্ৰাকৃতিক অৱয়ৱৰ ফালৰ পৰা এখন অতি বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰা অসম এখন অতি ধুনীয়া মনোমোহা ৰাজ্য। ই পৰ্বত পাহাৰ মালভূমি সমভূমি নদী উপত্যকা চৰ চাপৰি আদিৰে গঠিত হৈ আছে আৰু বিভিন্ন প্ৰাকৃতিক অৱয়ৱবোৰৰ সকলোতে কম বেছি পৰিমাণে মানুহৰ বসতি আছে। গতিকে অসমৰ যিহেতু লোকসকল গ্ৰাম্য সমাজ বুলি ক'ব পাৰি, গতিকে ইয়াৰ মুঠতে 25,590খন গাঁও আছে আৰু এই গাঁওবোৰৰ বেছিভাগৰে জীৱিকাৰ মূল ভিত্তি হৈছে কৃষি। আৰু নিম্নভূমি অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ সৃষ্টি কৰা বানপানীৰ ফলত ইয়াৰ শস্য প্ৰায় নষ্ট হোৱা দেখা যায়। যিহেতু
বৰাক আৰু ব্ৰহ্মপুত্ৰ অসমৰ দুখন প্ৰধান নদী। এই নদী উপত্যকাতে অসমৰ সভ্যতা গঢ়ি উঠিছে আৰু ইয়াৰ জলবায়ু ভাল, মাটি কৃষিৰ বাবে উপযোগী। সেয়েহে অসমখন গ্ৰাম্য সমাজ আৰু কৃষি প্ৰধান। তেওঁলোকে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি বেছিভাগে জীৱন নিৰ্বাহ কৰে। ধানেই হৈছে তেওঁলোকৰ প্ৰধান কৃষি। ইয়াৰ উপৰিও সৰিয়হ, কুঁহিয়াৰ, মাহ, বিভিন্নবিধ শাক পাচলি আদিও তেওঁলোকে উৎপাদন কৰি জীৱন নিৰ্বাহ কৰে। নগৰীয়া লোকসকলে শিল্প, উদ্যোগ, চাকৰি আদিৰ ক্ষেত্ৰত নিয়োজিত হয় আৰু গাঁৱৰ লোকসকলে বেছিভাগ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ উপৰিও তেওঁলোকে পশুপালন আদি কৰি জীৱন নিৰ্বাহ কৰে। আৰু যিহেতু অসমত বানপানী প্ৰচুৰ পৰিমাণে হয়, সেইবাবে বাৰিষা তেওঁলোকৰ খেতিপথাৰবোৰ নষ্ট হয় আৰু তেওঁলোকে সেইবাবে খৰালিও খেতি কৰে, বিভিন্ন ধৰণৰ ধান খেতি কৰে বা অন্যান্য শাক পাচলিৰ পৰা অন্যান্য ধৰণৰ খেতি খৰালি কালতো কৰে। আৰু তেওঁলোকে পশু বা জীৱ জন্তুবিলাক বা মানুহেও বানপানীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নদী কাষৰীয়া ঠাইবিলাকে সাধাৰণতে চাংঘৰ সাজি বাস কৰা দেখা যায়। সাধাৰণতে মিচিং সমাজৰ চাংঘৰ সাজি থাকে। অসমত বিশেষকৈ গ্ৰাম্য বসতিৰ এটা মনোমোহা জীৱন দেখিবলৈ পোৱা যায়। এতিয়া আমি যিহেতু শেষৰ পৰ্যায়লৈ আহিছোঁ, বসতি মানে কি বুজায়? বসতি হৈছে মানুহে স্থায়ীভাৱে একে ঠাইতেই বসবাস কৰা কাৰ্য। আৰু বসতি আমি দুই প্ৰকাৰৰ পালোঁ। এটা হৈছে গ্ৰাম্য বসতি বা গাঁৱলীয়া বসতি আৰু আনটো হৈছে নগৰীয়া বসতি বা পৌৰ বসতি। পৌৰ মানে হৈছে নগৰ। সাধাৰণতে নদ নদী, হ্ৰদ, নিজৰা, জান জুৰিৰ দাঁতিত গ্ৰাম্য বসতিবিলাক গঢ়ি উঠে। গ্ৰাম্য বসতিৰ পানীৰ উৎস কেন্দ্ৰ কৰি গঢ়ি উঠে, যিহেতু তেওঁলোকে কৃষিৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰে আৰু সেইবাবে তেওঁলোকে উৰ্বৰ মাটি য'ত নদী কাষৰীয়া ঠাইবিলাক তেওঁলোকে বসতিৰ বাবে বাছি লয়। গ্ৰাম্য বসতি মূলতঃ দুই প্ৰকাৰৰ। এটা হৈছে পাতল বসতি আৰু এটা হৈছে কেন্দ্ৰীভূত বসতি। গতিকে গ্ৰাম্য বসতি আমি মূলতঃ দুই প্ৰকাৰৰ পাওঁ। এটা পাতলীয়া বসতি আৰু আনটো হৈছে থুপ খাই থকা কেন্দ্ৰীভূত বসতি। ইয়াৰ উপৰিও আমি ৰৈক্ষিক বসতি আৰু তাৰাৰূপী বসতি আৰু বৰ্গক্ষেত্ৰাকাৰ বসতি, এই তিনি প্ৰকাৰৰ বসতিও গ্ৰাম্য বসতিৰ মাজত গঢ়ি উঠে। গ্ৰাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান বৃত্তি, প্ৰাথমিক বৃত্তি হৈছে কৃষি। নগৰীয়া বসতিৰ মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ'ল বাণিজ্য, উদ্যোগ, চাকৰি আদি। নগৰীয়া বসতিত জনসংখ্যাৰ ঘনত্ব গাঁৱলীয়া বসতিৰ তুলনাত বেছি হয়। গাঁৱলীয়া বসতি আৰু নগৰীয়া বসতিৰ লোকসকলৰ পৰস্পৰ নিৰ্ভৰশীল। গাঁৱতে বুকুতেই যিহেতু নগৰৰ জন্ম হৈছে, গতিকে নগৰীয়া লোকসকলেও গাঁৱৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে। গাঁৱৰ উৎপাদিত শস্য আদি নগৰত বিক্ৰী কৰা হয়, নগৰলৈ নিয়া হয় আৰু নগৰৰ শিল্পজাত সামগ্ৰীও গাঁৱলৈ কঢ়িয়াই অনা হয়। আৰু নগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, বেংক আদিত গ্ৰাম্য লোকসকলে গৈ পেলাই তাত তেওঁলোকে বিভিন্ন প্ৰকাৰৰ যোগাযোগ সাধন কৰে। এনেদৰে গাঁও আৰু নগৰৰ মাজত পৰস্পৰ সম্পৰ্ক গঢ়ি উঠে। নিম্নভূমিৰ যাতায়াত, খেতি বাতি, বাণিজ্য আদিকে ধৰি বিভিন্ন ধৰণৰ সুবিধা থকাৰ বাবে এনে ঠাইত বসতি ঘন হয়। আনহাতে উচ্চভূমি অঞ্চলত যিহেতু সুবিধা তুলনামূলকভাৱে কম, তেনে ঠাইত বসতি পাতল হয়। এইখিনি তোমালোকে গোটেইখিনি আমি সুন্দৰভাৱে তোমালোকৰ লগত আলোচনা কৰিলোঁ আৰু উচ্চভূমি অঞ্চল আৰু নিম্নভূমি অঞ্চলৰ জীৱন জীৱিকাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া এই পাঠটো তোমালোকে সুন্দৰভাৱে পঢ়ি ইয়াত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰিবা আৰু পৰৱৰ্তী পাঠত আমি আকৌ লগ হ'ম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।